Hi everyone, আজি এটা লং ভিডিও আপলোড কৰিম শিশু দিৱসৰ আপোনালোকে ভিডিওটো চাব কেনে পালে কমেন্ট কৰিব লাইক কৰিব শেয়াৰ কৰিব এতিয়া ভিডিওটো সাবস্ক্ৰাইব We celebrate children and also I am glad to say that today in our teacher center have crossed secondary. At this auspicious moment, I want to thank all the parents for being here and entrusting us with your science education. We at the family deeply value your support, partnership and commitment to their growth. Dear students, we are very grateful to have you also. Without your cooperation, this cannot be happened. Now, I would like to request every non-assistant teacher of our KC family to continue the program. Thank you. এনেদৰে আমাৰ অনুষ্ঠানটো আৰম্ভ হ'ল ছাত্ৰ-ছাত্ৰীসকলে প্ৰথমতে নেশ্যনেল এন্থেমটো গালে তাৰ পিছত সাংস্কৃতিক কাৰ্যক্ৰম আৰম্ভ হ'ল সাংস্কৃতিক কাৰ্যক্ৰমত গ্ৰুপ ডান্স সিংগল সলো ডান্স ৰাইমছ এইবিলাক বিভিন্ন ধৰণৰ অনুষ্ঠিত হৈছিল তাৰে সৰু অলপ মই আপোনালোকক দেখুৱালোঁ কেনে পালে ক'ব এইটো এটা গ্ৰুপ ডান্স আছিল কণমানিজনীয়ে বম বম বলে মস্তি মে বলে সংটোত সলো ডান্স কৰিছিল খুব ভাল হৈছিল তাই অকলে কৰিছে আকৌ এটা সলো পাৰফৰ্মেন্স দেখুৱালো আপোনালোকক কাঠানৰ মাজে মাজে সৰু আলি মানে এই কণমানিজনীয়ে পকা ধনৰ মাজে মাজে সৰু আলি গানটোত ডান্স কৰিছিল কপিৰাইটৰ বাবে মই গানটো লগাই দিব পৰা নাই হেয়া অকমান গাই দিলো ভালে হৈছিল তাই ডান্সটো এনেদৰে শিশুসকলৰ কেইবাটাও সাংস্কৃতিক কাৰ্যক্ৰম অনুষ্ঠিত হৈ যোৱাৰ পিছত শেষত সকলোৱে মেমসকল পেৰেণ্টছ ষ্টুডেণ্ট সকলোৱে মিলি এপাক নাচিলে ভাল লাগিল এইবাৰৰ শেষত এটাই কামনা কৰোঁ যাতে প্ৰতিজন শিশুৱে সদায় এনেদৰে আনন্দত থাকক আৰু নিজৰ অধিকাৰ আৰু মৰমৰ পৰা যাতে কোনোদিনে বঞ্চিত নহয় তাৰে কামনা কৰিলোঁ শিশুসকল আমাৰ দেশৰ ভৱিষ্যত আজিলৈ ইমানে যদি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে বাই বাই